অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? উত্তৰ ঘৰ জেউতি 1927 চন। নেক্সট কুৱেশ্যন, প্ৰথম আধুনিক অসমীয়া নাটকখনৰ নাম কি? উত্তৰ ৰামনৱমী 1857 চন। লেখক গুণাভিৰাম বৰুৱা। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম আলোচনীখনৰ নাম কি? উত্তৰ অৰুণোদয় 1846 চনত প্ৰকাশ পাইছিলে। নেক্সট কুৱেশ্যন, অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক কোন? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাত ৰচিত প্ৰথমখন গ্ৰন্থৰ নাম কি? উত্তৰ প্ৰহ্লাদ চৰিত। ৰচক হেম সৰস্বতী। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া প্ৰবন্ধটোৰ নাম কি আৰু কোনে লিখিছিল? উত্তৰ কথাগীতা। লিখক ভট্টদেৱ। নেক্সট কুৱেশ্যন, অসমীয়াত প্ৰকাশিত প্ৰথম অভিধান কোনে লিখিছিল? উত্তৰ মাইলছ ব্ৰনছনে লিখিছিল। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম কি? উত্তৰ ভানুমতী। লেখক পদ্মনাথ গোহাঞিবৰুৱা। নেক্সট কুৱেশ্যন, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ ইয়াৰুইংগম 1961 চন। ৰচক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? উত্তৰ বনফুল 1955 চন। ৰচক যতীন্দ্ৰ নাথ দুৱৰা। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? উত্তৰ মৃত্যুঞ্জয় 1979 চন। ৰচক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? উত্তৰ পাতালপুৰী। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ICS আৰু বেৰিষ্টাৰ কোন? উত্তৰ আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথমজন অসমীয়াৰ নাম কি? উত্তৰ ফখৰুদ্দিন আলি আহমেদ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ৰাজ্যপালজনৰ নাম কি? উত্তৰ বিষ্ণুৰাম মেধি। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া নিৰ্বাচনী আয়ুক্তজনৰ নাম কি? উত্তৰ হৰিশংকৰ ব্ৰহ্ম। নেক্সট কুৱেশ্যন, প্ৰথম অসম সাহিত্য সভাৰ সভাপতিজনৰ নাম কি? উত্তৰ পদ্মনাথ গোহাঞিবৰুৱা 1917 চন। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়াজন কোন? উত্তৰ ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যন, প্ৰথম অসমৰ মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ ছৈয়দা আনোৱাৰা তাইমুৰ। নেক্সট কুৱেশ্যন, প্ৰথম অসমৰ PhD লাভ কৰা ব্যক্তিজনৰ নাম কি? উত্তৰ মইদুল ইছলাম বৰা। নেক্সট কুৱেশ্যন,
প্ৰথম অসমৰ মহিলা স্নাতকগৰাকীৰ নাম কি? উত্তৰ সুধালতা দুৱাৰা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া কাব্যখনৰ নাম কি? উত্তৰ অভিমন্যু বধ 1857 চন। ৰচক ৰমাকান্ত চৌধুৰী। নেক্সট কুৱেশ্যন, ৰামায়ণ প্ৰথমে অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? উত্তৰ মাধৱ কন্দলীয়ে। নেক্সট কুৱেশ্যন, জোনাকী কাকতৰ প্ৰথম সম্পাদক জনৰ নাম কি? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া মন্থস্থ নাটখনৰ নাম কি? উত্তৰ চিহ্ন যাত্ৰা 1468 চন শংকৰদেৱ।